সো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে, তাৰে প্ৰাৰ্থনা কৰিছোঁ। সো বন্ধুসকল, দুৰ্গা পূজা আৰু লক্ষ্মী পূজা ইতিমধ্যে পাৰ হৈ গৈছে আৰু কালী পূজালৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী। বহুকেইটা ভিডিঅ' দুৰ্গা পূজাৰ আৰু লক্ষ্মী পূজাৰ প্ৰস্তুত কৰি আপোনালোকৰ আগত লৈ আহিবলৈ যত্ন কৰিলোঁ। আৰু বন্ধুসকল, বিজয়া দশমীৰ পৰা লক্ষ্মী পূৰ্ণিমালৈ এই মাজৰ 5টা দিন মানে আমি বিশেষকৈ গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ মানে আচল উৎসৱ তেতিয়াহে আৰম্ভ হয়, বিজয়া দশমীৰ পৰা লক্ষ্মী পূৰ্ণিমালৈ। কাৰণ মানে আমি গোৰ্খা জনগোষ্ঠীয় লোকসকলে জ্যেষ্ঠজনৰ হাতৰ পৰা কনিষ্ঠসকলে চাউলত ৰং দিয়া ফুট লৈ আশীৰ্বাদ বিচাৰোঁ, নিজৰ সম্বন্ধীয় লোকৰ পৰা হওক বা নিজৰ পৰিয়ালত থকা জ্যেষ্ঠজনৰ হাতৰ পৰাই হওক। আৰু বন্ধুসকল, পূজাত মানে বহুকেইটা ভিডিঅ' দিব লগা হোৱাত মানে এই বিজয়া দশমীৰ এই ফুট লগোৱা ভিডিঅ'টি আপোনালোকৰ আগত দিব পৰা নাছিলোঁ। চ' মানে আজি এই মানে সুবৰ্ণ সুযোগটো পাইছোঁ। চ' বন্ধুসকল, বলক যাওঁ 4 অক্টোবৰৰ সেই বিজয়া দশমীৰ দিনা ফুট লগোৱা কাৰ্যসূচী মানে আমি কি ধৰণে পালন কৰিছিলোঁ, ক'ত ক'ত ফুট লগাব গৈছিলোঁ আৰু মানে সকলো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। চ' বন্ধুসকল, বলক যাওঁ 4 অক্টোবৰৰ সেই বিজয়া দশমীৰ দিনলৈ। আৰু বন্ধুসকল, ৰ'ব যদিহে মোৰ এই ভিডিঅ'টি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ মানে মোৰ এই চেনেলত 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ আৰু কেইটামান ছাবস্ক্ৰাইবাৰহে বাকী। চ' ছাবস্ক্ৰাইব কৰিবলৈ কোনো টকা পইচা দিব নালাগে, খালি তলত থকা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বটনটো এবাৰ ক্লিক কৰি দিয়ক। চ' মানে মই প্ৰায় এনেধৰণৰ ব্লগিং টাইপৰ ভিডিঅ'বোৰ আপোনালোকৰ আগত লৈ আহিবলৈ যত্ন কৰোঁ। চ' বন্ধুসকল, বলক যাওঁ 4 অক্টোবৰৰ সেই বিজয়া দশমীৰ দিনা প্ৰস্তুত কৰা ভিডিঅ'টি আপোনালোকৰ আগত আগবঢ়াব বিচাৰিছোঁ। চ' নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, পূজা ইতিমধ্যে শেষ হৈ গৈছে আৰু আমি গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ মানে পূজা এতিয়া আৰম্ভ হৈছেহে। কাৰণ মানে আজি হৈছে বিজয়া দশমী আৰু বিজয়া দশমীৰ পৰা আৰম্ভ কৰি একেবাৰে লক্ষ্মী পূৰ্ণিমালৈকে। চ' আমাৰ গোৰ্খা জনগোষ্ঠীৰ লোকসকলে মানে জ্যেষ্ঠজনৰ হাতৰ পৰা কনিষ্ঠসকলে আশীৰ্বাদ বিচাৰি মানে চাউলত ৰং দিয়া ফুট লয়। চ' তাৰে প্ৰস্তুতি মানে আমাৰ ঘৰতো চলি আছে আৰু এতিয়া আমিও মানে মা দেউতাৰ হাতৰ পৰা ফুট ল'ম আৰু তাৰপিছত মানে মামাহঁতৰ ঘৰত যাম আৰু তাৰপিছত মানে শহুৰবাৰী যাম। আৰু শহুৰবাৰীত গৈ মানে যিহেতু আমাৰ শহুৱেক নাই, চ' শাহুৱেকৰ হাতৰ পৰা ফুট ল'ম। চ' বন্ধুসকল, বলক যাওঁ আৰু আজিৰ এই ফুট লগোৱা কাৰ্যসূচী আৰম্ভ কৰোঁ। Tiki lai Koi এতিয়া ঘৰত ফুট চুট লগাই মেলি হৈ গ'ল। এতিয়া আমি যাম মামাৰ ঘৰলৈ। চ' আপোনালোকে চাই থাকিব। চ' গাইজ, ফাইনেলি আহি পালোঁ মামাহঁতৰ ঘৰত আৰু এতিয়া মামাহঁতৰ ঘৰত মানে ফুট চুট লগাই মেলি চ' আমি যাম মানে শহুৰবাৰীত। চ' আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে আমাৰ মামাহঁতৰ ঘৰ। চ' বলক যাওঁ ভিতৰলৈ আৰু ফুট লগাই লওঁ। सज्ञानी कुंते सुते जय ज्ञानी विदुरी प्रभोति भगवतम कृतिस्त नारायणे जयंती मंगला काली भद्रकाली कपालिनी दुर्गक्षेना दात्री सदा नमस्तुते
जयंती देवी चामुंडे जगोतिहारिणी जय सर्वे गते देवी कालरात्रि नमस्ते। সো গাইজ মামা ঘৰত ফুট লগাই মেলি মানে আমি আহি পালোঁ নাগশংকৰত থকা মানে মোৰ শহুৰবাৰী ঘৰত। চ' মানে যোৱাকালি ৰাতি আহি পালোঁ, মানে আহোঁতে ৰাতি হৈ গ'ল, মানে তাৰ পৰা ওলাওঁতে মানে 5টামান বাজিছিলে সন্ধিয়াৰ। সেইকাৰণে মানে ইয়াত আহি পাওঁতে ৰাতি মানে 9টা বাজিছিলে। সেই মানে ৰাস্তাত মানে আন্ধাৰ হোৱাৰ বাবে মানে আপোনালোকক ভিডিঅ' বনাই দেখাব নোৱাৰিলোঁ। চ' মানে ৰাতি আহি মেলি ইয়াত মানে ফুট চুট লগোৱা হৈ গ'ল। চ' এতিয়া মানে আজি আমি ইয়াৰ পৰা আকৌ যাম বালিজুৰিলৈ। বালিজুৰিত গৈ মানে তাতো মানে বৰমাৰ হাতৰ মানে ফুট লগাই মেলি অহাকালিলৈ মানে আমি ঘৰত যাম। চ' এতিয়া মানে মই আছোঁ মোৰ মানে শহুৰবাৰী ঘৰত, নাগশংকৰৰ গোসাঁই চাপৰি ঠাইখনৰ নাম। আৰু এয়া চাওক চাৰিওপিনে চাপৰিয়ে চাপৰি। চ' মানে এয়া হৈছে মোৰ শহুৰবাৰী ঘৰ। চ' আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। চ' এতিয়া মানে ইয়াত মানে নিশাই ফুট চুট লগালোঁ, এতিয়া আমি যাম বালিজুৰিত। চ' আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। চ' আপোনালোকে চাই থাকিব। চ' এয়া হৈছে মোৰ শহুৰবাৰীৰ ঘৰ। মামা ঘৰত আহি ৰিয়ানে তামাম ফূৰ্তি কৰি আছে নতুন মানুহ পাই। এয়া চাওক তাৰ লগৰীয়াকেইটা আহি মানে ইয়াত ৰেডি হৈ আছে। চ' বন্ধুসকল বলক যাওঁ এতিয়া বালিজুৰিলৈ। আৰু বন্ধুসকল এয়া হৈছে নাগশংকৰৰ চমৰদলনি চেণ্টাৰ। আৰু বন্ধুসকল কেমেৰাত দেখি থকা এইখন হৈছে দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়। চ' বন্ধুসকল এতিয়া আমি আহি পালোঁ নাগশংকৰ চেণ্টাৰত। এয়া হৈছে নাগশংকৰ চেণ্টাৰ আৰু ইয়াৰ পৰা আমি মানে ইটাখলা হৈ বালিজুৰিলৈ যাম। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টি। চ' বন্ধুসকল আহি পালোঁ ছয়বাৰী চেণ্টাৰত। আৰু এয়া মোৰ পিছফালে এয়া হৈছে ছয়বাৰী চেণ্টাৰ। আৰু ইয়াত মানে ৰখি মেলি কিবা কিবি মিঠাই চিঠাই লৈ ল'লোঁ। আৰু এতিয়া যাম বালিজুৰিৰ অভিমুখে। চ' মানে ইয়াত আমি ৰখি আছিলোঁ। চ' এতিয়া লৈ যাম আপোনালোকক পোনে পোনে বালিজুৰিৰ অভিমুখে। চ' গাইজ ফাইনেলি আহি পালোঁ বালিজুৰিত থকা আমাৰ বৰমাৰ ঘৰত। চ' মানে ফুট লগাবৰ কাৰণে আহিছোঁ। চ' বন্ধুসকল ফাইনেলি আমি পুৰা আহি পালোঁ বালিজুৰিত থকা আমাৰ বৰমাৰ ঘৰত আৰু ফুট লগাবৰ কাৰণে আহিছোঁ। আৰু কিছু সময় পূৰ্বে আহি পাইছোঁ। চ' মানে এতিয়া আমি মানে ফুট চুট লগাম। চ' আকৌ ঘূৰি যাম। চ' বন্ধুসকল ফুট চুট লগাই মেলি হৈ গ'ল। আৰু এতিয়া আৰম্ভ হৈছে খোৱা বোৱাৰ পৰ্ব। আৰু খোৱা বোৱা কৰি মেলি আকৌ আমি ঘৰলৈ ৰিটাৰ্ণ হৈ যাম। চ' বন্ধুসকল বালিজুৰিত ফুট চুট লগাই মেলি মানে এতিয়া আমি যাম ঘৰলৈ। চ' যাবলৈ ওলাইছোঁ।